মিহি মিহি ব্লেক কেটৰ ঘৰত কিমান ধুনীয়া আয়োজন, ইমান ধুনীয়া ধুনীয়া পুঠি মাছ ভাজি আছে, শুকুৱাই আছে, ডিজাইন ডিজাইন। এইবেলি খেতি কেনেকুৱা খেতি হৈছে, মিহি মিহি খেতি ইমান ধুনীয়া খেতি কৰা হৈছে নহয় এইবাৰ। ডুমডুমা কাকৰ পথাৰ লক্ষীবাৰী খেতি হৈছে। ৰাইজৰ চব গোটেই মাউত গাঁও ৰাইজৰ খেতি খুব ভাল হৈছে। মই নম্বৰ দিছোঁ, মই নিউজ লাইভে কৈ আছোঁ, ইমান ধুনীয়া লাগিছে মোৰ নামটো হৈছে মিহি মিহি মিলিজুলি আদৰ্শ খেতিয়ক আৰু যোগান মন্ত্ৰী। মোৰ গৰুবোৰ নাম কি? এজনী মৰমী, এজনী চেনেহী, এজনী লখিমী, এটা দিলবাৰ, এটা মন চোকা। কিমান ধুনীয়া ভোগালী। মই মানুহটো লখিমী মানুহ মই চবৰ লগত মিলি থাকোঁ। মিলি যাম মই পাহাৰে ভৈয়ামে, মিলি যাম মই আকাশে বতাহে, মিলি যাম মই দেশৰ ধূলিত। ইমান ধুনীয়া ডাইলগ ক'ব নোৱাৰে চবেই। মই হ'লোঁ 16 কেজি ৰৌ মাছৰ মাথা খোৱা বেন। আমাৰ শিৱসাগৰ জিলাখনত কিমান জেগাৰ নাম আছে মই পটাপট কৈ দিছোঁ, শুনিব দেই। থানাপতি, আমলাপতি, বাবুপতি, গণকপতি, জেঙনিকটীয়া, ডব্বা চাৰিআলি, অংঘ চাৰিআলি, কেপি চাৰিআলি, জয়াপাৰ, দুলীয়াপাৰ, দেবেয়াপাৰ, মিলন নগৰ, ফুকন নগৰ, বাবুপতি। লেণ্ড 3খন, হাইলেণ্ড, ল'লেণ্ড, নাগালেণ্ড। লেণ্ড মানে ওখ ওখ ঠাইত নগা আৰু বান্দৰ, NSN, আণ্ডাৰগ্ৰাউণ্ড আৰু মিহি মিহি থাকিব পাৰিব ডেঞ্জাৰ জেগা। মিহি মিহি 7খন বাগানৰ মালিকৰ ব্লেক কেট আছিলে। বাগানবোৰ নাম কি? বিমলাপুৰ, ৰাংচালি, ভূঞাখাট, লাডুগড়, সৌচৰাই, গুজৰাটী। চাহাব আৰু মেম চাহাবে কি বুলি মাতে? মিহি কম হিয়াৰ, চিট ডাউন প্লিজ, ইমিডিয়েট গো বিমলাপুৰ টি ষ্টেট। ট্ৰাক চিনেমা চোতা দিছোঁ তওঁ গাড়ী বিমলাপুৰ টি ষ্টেট পাই গ'লোগৈ। পাই যোৱাৰ লগে লগে লাল চাহ আহিলে, তাৰপৰা গাখীৰ চাহ, তাৰ ব্ৰেকফাষ্ট, তাৰপৰা ধোচা, কোম্পানী, নৈ পানী, সাগৰৰ ভাগৰ নাই, কিমান খাই লওঁ, হজমলা পিটি পকেটত ভৰাই লওঁ। মিহি মিহি কপাল নহয় দেই, দফলা পৰ্বতৰ এফাল আৰু ইমান আনন্দ। আমাৰ মৰমৰ ককাইদেউ ঘৰলৈ গৈছিলোঁ গুৱাহাটী। আমাৰ বাগানৰ মালিকনীৰ ঘৰত কি হৈছিলে, বুঢ়াটো মৰোতে, বুঢ়ীজনী মৰোতে বুঢ়াটোৱে কি বুলি কান্দিছিলে? ইমান শুনো শংকাখন, এই তই মোক ক'লে গ'লি কান্দিলে। তাৰপৰা 3 দিনৰ তিলনি হৈ গ'ল। হৈ যোৱাৰ পাছত মোক ক'লে, মিহি মিহি এইফালে এই এইটো গডেজটো খোলাচোন, কি আছে চাওঁ। মই গডেজটো খুলিলোঁ নহয়, 52 লাখ টকা ওলালে। এটা লুটি খাই ঠাচকৈ পৰিলে, এটা ভালুক জ্বৰ উঠিলে, মোৰ একোৱেই নহ'ল, সদায় চুই থকা। কিমান আনন্দ। এই আনন্দবোৰ চবেই কৰিব নোৱাৰে। মই এই আনন্দত থকা মানুহ। মাটি ৰুব হুলাহুলি, কথা ক'ব খোলাখুলি, আমাৰ বাৰী বাঁহ গাজ, তোমালোকক খৰিচা কথাটো বুজিছা। কি ধুনীয়া ডাইলগ মাৰিছোঁ। এই ডাইলগ চবেই মাৰিব নোৱাৰে, মই মাৰিব পাৰিছোঁ। মই চবৰ লগত মিলি থাকোঁ। মিলি যাম মই পাহাৰে ভৈয়ামে, মিলি যাম মই আকাশে বতাহে, মিলি যাম মই দেশৰ ধূলিত। কি ধুনীয়া ডাইলগ। আমাৰ মিতিৰ কুটুমবোৰ ইমান হাই ফাই ধনী। গুৱাহাটীত থাকে, মৰমৰ ককাইদেউ নবৌ আহে, কিমান ভাল লাগে। ইমান ধুনীয়া ডাইলগ গৈছোঁ, সকলো ৰাইজে শুনিব দেই, কাণ পাতি। চবে ক'ব নোৱাৰে। মিতিৰ আহ বেংকৰ লেনদেন নহ'লে চব চেটে পাৰোঁ। ইমান মস্তি ডাইলগ কৈছোঁ, এই ডাইলগটো চবে ক'ব নোৱাৰে। 16 কেজি ৰৌ মাছৰ মাথা খাব লাগিব। 100% সঁচা কথা। নমস্কাৰ নমস্কাৰ, মোৰ নাম নিৰঞ্জন গগৈ। এয়া ডাইলগ কৈছোঁ, সকলো ৰাইজে কাণ পাতি শুনিব দেই। অসমৰ মানুহে চিনি পায় মোক। জুবিন দা, মিহি দা, ভূপেন দা, অসমখন থৌ বাথৌ কৰি আছে এই 4জন মানুহে। চবেই নোৱাৰে ক'ব, 100% সঁচা কথা। নমস্কাৰ নমস্কাৰ নমস্কাৰ, মোৰ নাম নিৰঞ্জন গগৈ, মাউত গাঁও। ব্লেক কেট। কি মজা ডাইলগ হ'ব। নমস্কাৰ নমস্কাৰ নমস্কাৰ।